ষ্টক মাৰ্কেট কি? ষ্টক মাৰ্কেট আমাৰ কিয় কৰিবলৈ দৰকাৰ আছে? আহক আমি ভিডিঅ'খনৰ মাজেদি চাই লওঁ। ধৰি লওক আপোনাৰ হাতত 5,000 টকা আছে। 5,000 টকা আপুনি যদি কিবা কামত নাহে আপুনি নিশ্চয় বেংকত জমা থ'ব। গতিকে মই ভাবোঁ আপুনি ষ্টক মাৰ্কেটত জমা থওক। কাৰণ ষ্টক মাৰ্কেটত যদি আপুনি 5,000 টকা জমা থয়, আপুনি কিবা বস্তু এটা দি ষ্টক কৰি ৰাখে, তেনেহ'লে ই দিন যোৱাৰ পিছে পিছে ই ডাবল হৈ থাকিব। ভাল কিবা এটা কাৰণত থ'ব লাগিব, এনেই বেকাৰ থ'ব নোৱাৰে। যেনেকৈ আমাৰ ফৰ্চ কইন আছে, বিট কইন আছে, ইথেৰিয়াম আছে, ডগ কইন আছে, বহুত কইনছ আছে। আপুনি কইনছতো ষ্টক কৰিব পাৰে। মই ভাবোঁ আপুনি ফৰ্চ কইন কৰাটোৱে বেছি ভাল হ'ব, কাৰণ ফৰ্চ কইন নতুন আছে। ই নতুন অহা ফেব্ৰুৱাৰী মাহত আমাৰ মাৰ্কেটত লঞ্চ হ'ব। ইয়াৰ বহুতো আমাৰ হোল্ডাৰ্ছ আছে। বহুত মানে ষ্টক মাৰ্কেটত মানে একদম ধামাকা চলিব মানে আৰু। গতিকে মই ভাবোঁ যে ফৰ্চ কইনখন আপুনি ষ্টক কৰি ৰাখক। গতিকে ষ্টক মাৰ্কেট আমাৰ কিয় কৰিব দৰকাৰ আছে? আমিতো গম পালোঁ ষ্টক মাৰ্কেট কি। ধৰি লওক আপোনাৰ হাতত 5,000 টকা আছে, আপুনি 5,000 টকা বেংকত নথৈ আপুনি ষ্টক মাৰ্কেটত কিবা এটা কিনি মানে ষ্টক কৰি ৰাখিছে। এতিয়া জানিম ষ্টক মাৰ্কেট আমাৰ কিয় কৰিবলৈ দৰকাৰ আছে। ষ্টক মাৰ্কেট কৰাৰ এটাই কাৰণ, আমি অধিক পইচা উপাৰ্জন কৰিব পাৰিম। আমি যদি 5,000 টকা ষ্টক কৰি ৰাখোঁ, ই দিন যোৱাৰ পিছে পিছে ই ডাবল হৈ থাকিব। আৰু ইয়াত কিন্তু লছো আছে। আপুনি যদি ভাল চাই ষ্টক কৰিব নোৱাৰে, তেনেহ'লে ইয়াত 100% লছ আছে। আপুনি 5,000 টকা ৰিটাৰ্ণ আহিব নে নাই সেইটো লৈ মাথা মাৰিব লাগিব। গতিকে ষ্টক মাৰ্কেট আমি গমেই পাইছোঁ কি। দেখা হ'ব নেক্সট ভিডিঅ'ত। থেংক ইউ।